হাই হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেইলত চালে মই কি ক'ব বিচাৰিছিলোঁ। আপোনালোকে মুঠতে ছেটিংটো অন কৰি লওক। অন কৰিলে আপোনালোকে হোৱাটছএপৰ একো এপ ব্যৱহাৰ নকৰাকৈ ছেটিংটো অন কৰিলে একো এপ ব্যৱহাৰ নকৰাকৈ হোৱাটছএপৰ মেছেজ বা আপোনালোকে গুগলত কিবা চাৰ্চ কৰিলে বা যিকোনো আখৰ আপোনাৰ মোবাইলত যেনেধৰণৰ লিখা আছে ঠিক সেনেধৰণে পঢ়ি দিব। মাত্ৰ আপুনি ছেটিংটো মিলাই লওক। এই ছেটিংটোৰ দ্বাৰা দুটা কাম হ'ব। এটাটো আপুনি নিজে পঢ়িব নালাগে আৰু এটা হ'ল আপোনালোকে পঢ়িবলৈও শিকিব। ইংলিছত কেনেকৈ পঢ়িব লাগে, কেনেকৈ কৰিব লাগে নিজে পঢ়িবও শিকিব। তেন্তে আজি ভিডিঅ'টো দেৰি নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ পোনপ্ৰথমত ফ্ৰেণ্ডছ, আপোনালোকে ছেটিংটো অন কৰক। আপোনাৰ মোবাইলৰ ছেটিংটো অন কৰিলে ঠিক এনেধৰণৰ অন হ'ব। অন হোৱাৰ পিছত সকলোৰে মোবাইলত এইটো এক্সেছিবিলিটি আছে, এইটো অ'পেন কৰক। এইটো অ'পেন কৰাৰ লগে ঠিক তাৰপিছত সকলোৰে মোবাইলত এনেধৰণৰ লিখা আছে চিলেক্ট টু স্পীক। কিছুমানৰ এক্সেছিবিলিটিত নাথাকিব পাৰে, ডেভেলপাৰ অপশ্যনত বিচাৰিলে এইটো পাই যাব। এইটো পাই গ'লে চিলেক্ট টু স্পীকত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে সোঁপিনে দেখি আছে এইটো অফ, ইয়াত অফ লিখা আছে আৰু ইপিনে আপোনালোকে এইটোত অ'কে কৰক। অ'কে কৰিলে ঠিক এনেধৰণৰ আহিব। অ'কে মাৰিব, তাৰপিছত এইটো দেখিলে অন হৈ গ'ল। আৰু অন হোৱাৰ লগে লগে আপোনালোকে এই তলত দেখি পাইছে যে এইটো আপোনালোকে তলত দেখি পাইছে এইটো এটা চিম্বল এটা আহি গৈছে, মেইন চিম্বল মানে মানুহৰ চিম্বল। এইটোত আপোনালোকে অ'পেন কৰিলে চাওক এনেকৈ আহি গ'ল। এইটো লৈ পেলাই আপোনালোকে যিকোনো জেগাত এইটো মানুহটো আহি গ'ল। এইটো অ'পেন কৰিলে, অ'পেন কৰাৰ পিছত আপোনালোকে এনেধৰণৰ চিলেক্ট কৰি পেলাই যিকোনো মেছেজ। When select to speak is on, you can tap specific items on your screen to hear them read aloud. এনেকা কৰি যিকোনো আপোনালোকে মেছেজ পঢ়িব পাৰিব। আপোনালোকে হয় হোৱাটছএপৰ মেছেজ হওক বা আপোনালোকে অনলাইনত গুগলত কিবা এটা চাৰ্চ কৰিলে, ধৰক গুগলত আপোনালোকে আছাম বুলি চাৰ্চ কৰিলে, চাৰ্চ কৰাৰ পিছত আপোনালোকে এতিয়া মই এই জেগাখিনি পঢ়ি শুনাই দিম। আপোনালোকে ইয়াততো দেখি পাইছে আছাম ইজ এ ষ্টেট ইন কিবা কিবি লিখাই আছে। আপোনালোকে মাত্ৰ এইটোত অ'কে কৰিব। এই চিম্বলটো অ'কে কৰাৰ পিছত আপোনালোকে ঠিক এনেধৰণৰ অ'পেন হ'ব। তাৰপিছত আপোনালোকে এতিয়া এইখিনিত চিলেক্ট কৰিব। যিকোনো মাত্ৰ চুই দিলে এইটো চিলেক্ট হৈ যোৱাৰ পিছত আপোনালোকে এৰি দিয়ক। Assam is a state in northeastern India known for its wildlife, archaeological sites and tea plantations. In the west, Guwahati, Assam's largest. এনেকুৱা কৰি আপোনালোকে যিকোনো মেছেজ পঢ়িব পাৰিব। মই আৰু এবাৰ দেখাই দি আছোঁ। ধৰক এইখিনিত মই চিলেক্ট কৰিলোঁ All maps, news, images, videos, shopping. আপোনালোকে যিকোনো অনলাইনত গুগলত যিকোনো বস্তু চাৰ্চ কৰি পঢ়িব পাৰিব। আৰু যোনে ইংলিছ নাজানে এনেকৈ চিলেক্ট কৰি পঢ়ি থাকিব পাৰিব। তো আপোনালোকে তাত আকৌ যাওক। সেই ছেটিঙত যোৱাৰ পিছত আপোনালোকে এই ছেটিংটো অ'পেন কৰিব। চিলেক্ট টু স্পীক অ'কে কৰক। অ'কে কৰাৰ পিছত মাত্ৰ আপোনালোকে দেখি পাব যে এনেধৰণৰ টেক টু স্পীক এইটো অ'কে কৰিব। ইয়াত অ'কে কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰাই লেংগুৱেজ চুজ কৰি লওক। ভাষা, এই ভাষাটো চুজ কৰি ল'ব। ইয়াৰ পৰা ভাষা চুজ কৰিব পাৰি, দেখাই দি আছোঁ। এনেধৰণৰ আপোনালোকক যি ভাষা লাগে ইয়াৰ পৰাই এটা যিকোনো ভাষা ল'ব পাৰে। যিকোনো ভাষা মই ইয়াত লৈছোঁ, আপোনালোকে দেখি পাইছে মইতো হিন্দী ভাষা লৈছোঁ। আপোনালোকে ইয়াৰ পৰাই যিকোনো ভাষা ইয়াৰ পৰা যিকোনো এটা ভাষা ল'ব পাৰে। ভাষা বাছি ল'লেই নহ'ব, ভাষাটো ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকে এইটো ওপৰত চাইছে, এইটো অ'কে কৰক। তাৰপিছত এই ইনষ্টল ভইচ অ'কে কৰিলে ইয়াৰ পৰা আপোনালোক এইবিলাক দেখি পাইছে। আপোনাক যোনটো লেংগুৱেজত পঢ়িব লাগে সেই লেংগুৱেজটো আপোনাক ইয়াৰ পৰাই ডাউনলোড কৰি লওক। ধৰক মই এইটো লেংগুৱেজ কৰিছোঁ, বৰ্তমান এনেই দেখাবলৈ এইটো কৰিছোঁ। ঠিক এনেধৰণৰ কৰি ল'ব। তাৰপিছত এইটোত অ'কে কৰক। মই বাৰু ডাউনলোড কৰাই আছে আগৰ পৰাই, সেইকাৰণে মই এতিয়া আপোনালোকক দেখাই দি আছোঁ। এইটো দেখি পাইছে, এইটোত অ'কে কৰিলোঁ।
এইটো অ'কে কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখি পাইছে ডাউনলোড হৈ আছে ভাষাবিলাক লেংগুৱেজ তাৰপিছত এনেধৰণৰ ইয়াৰ পৰাই ডাউনলোড হ'লে যিকোনো ভাষা লাগিলে তেন্তে ফ্ৰেণ্ডছ এতিয়া আপোনালোকে চাব পাৰিব টেক্সট মেছেজ পঢ়ি দেখাই দি আছোঁ আপোনালোকৰ ধৰক আপোনালোকে এইটো টেক্সট মেছেজ আহিলে আপোনাক ইয়াত দেখি পাইছে এইটোৱে পঢ়ি দেখাই দি আছোঁ এই মেছেজটো পঢ়ি দেখাই দিছোঁ আপোনালোকক এইটো টাচ কৰিব চিম্বলটো তাৰপিছত Airtel pack validity ends tomorrow. Thereafter, services can be used only after recharge with validity. Unlimited pack. Call 12181 or dial Tarankin 121 Tarankin 51#. এনেধৰণৰ আপোনালোকে হেৰি কৰি যিকোনো মেছেজ পঢ়িব পাৰিব আৰু ইংলিছ নজনাবিলাকে ইংলিছো জানিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে কিবা এটা শিকিব পালে কিবা এটা বুজিব পালে তেন্তে চেনেলটো বহুত বেছি শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব নাপাহৰে নিজৰ ভাই বুলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি লাইকৰ টাৰ্গেট ৰাখিছোঁ 50টামান লাইকৰ ভিতৰত আহিব আৰু আপোনালোকৰ আশা আজিলৈ ইমানে ধন্যবাদ